তো নমস্কাৰ, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ যিখিনি এবি, ইউবি, এপিআৰ যিখিনি কনষ্টেবল লেভেলৰ পদ আছিলে, নিউ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। ইতিমধ্যে ফিজিকেলৰ সমাপ্ত হৈ গৈছে আৰু ৰিটাৰ্ণৰ সমাপ্ত হৈ গৈছে আৰু এতিয়ালৈকে ভাইবা সমাপ্ত হ'বলৈ গৈ আছে। তো আৰু কিছুদিন পিছত ভাইবাটো সমাপ্ত হ'বলৈ গৈ আছে। তো আজি আমি আলোচনা কৰিম ভাইভাৰ ওপৰত। তো এতিয়া কেৱল বাকী আছে ভাইভাটোৰ পিছত আপোনালোকৰ কাৰণে লাষ্ট ফাইনেল কাট অফ ওলাবলৈ গৈ আছে। তো লাষ্ট ফাইনেল কাট অফ ওলাৰ পিছত আপোনালোকৰ নিজৰ কষ্টৰ ফলটো বহুতে আনিব পাৰিব আৰু কিছুমানে হয়তো অলপ কম বেছি নম্বৰৰ কাৰণে অলপ হয়তো থাকি যাব। তো আজি সকলোখিনি তথ্য বা সকলোখিনি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। এইবাৰ ভাইভা টেষ্টত কোনসকলে পাছ কৰাৰ বেছি চান্স আছে আৰু কোনসকলে অলপ কম কৰি চান্স আছে ভাইভা টেষ্টত, ফাইনেল কাট অফত কোনসকলে ফাইনেল কাট অফত নিজৰ নামসমূহ দেখিবলৈ পাব পাৰে আৰু কোনসকলে নাপাব পাৰে। তো সকলো বিষয়, সকলো তথ্য বা সকলো ডিটেইলছ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব, যাতে আমি কোৱা কথাবোৰ, আমি কোৱা পইণ্টৰ ওপৰত আপোনালোকে ফলো কৰি বুজিব পাৰে। তো আহক আমি এতিয়া মেইন বিষয় লৈ আহিছো। তো এই দুদিনত যিখিনি ভাইভা টেষ্ট সমাপ্ত হৈ গ'ল, যিসকলৰ ক্লিয়াৰ হৈ গ'ল ভাইভা টেষ্টটো, তো তেওঁলোকৰ মাজৰ পৰা কেইটামান কমেণ্ট বেছি কৰি আহি আছে আৰু তেওঁলোকক মই ৰিপ্লাই দিব পৰা নাই কিছুমান সময়ৰ অভাৱৰ কাৰণে। তো মই ভাবিলো এটা ভিডিঅ'ৰ মাধ্যমেৰে তেওঁলোকক এই কমেণ্টৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। সকলোৰে কাৰণে এটা ভিডিঅ'ৰ আপডেটতে হৈ যাব, কিন্তু কমেণ্টৰ ৰিপ্লাই দিবলগীয়া হ'লে বহুত সময় গুচি যায়। তো তাৰ সময়ৰ পিনে লক্ষ্য ৰাখি আমি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আনিছো। তো আমি এতিয়া মেইন বিষয়টো চাবলৈ গ'লে এইটো আহি যাব। আমি কমেণ্টৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম। তো এইটো প্ৰথম কমেণ্ট আহিছে, এইটো দাদা মোক কেইটামান প্ৰশ্ন সুধিছে আৰু দাদা মোক একো প্ৰশ্নই নুসুধিলে, কেৱল নাম আৰু এড্ৰেছটো সুধিলে, তাৰপিছত মোক আহিব দিলে। আৰু এজনে কৈছে দাদা মোক 15-20টা কুৱেশ্যন কৰিছে, তাৰে 7টা মান ক'ব নোৱাৰিলো, মোক কি ভাইভা টেষ্টত ডিছকুৱালিফাইড কৰিব নেকি? তো যদি ডিছকুৱালিফাইড কৰে তেতিয়াহ'লে মোৰ কষ্টৰ ফলটো বৰবাদ হৈ যাব দেখোন, ফিজিকেলৰ কষ্ট আৰু ৰিটাৰ্ণৰ কষ্ট মোৰ অথলে যাব দেখোন। তো তেনেকুৱা ধৰণৰ কমেণ্ট আহিছে। তো আপোনালোকে এটা কথা ফলো কৰা, লক্ষ্য কৰা, এইটো আপোনালোকে নিজে ভাবি আছো এইবিলাক ডিছকুৱালিফাইড হ'ব নেকি বা মই হৈ যাম নেকি। তো ভাইভা টেষ্ট এইবাৰ যিসকলে দিছে, তো ভাইভা টেষ্ট এটেম্প কৰিলে ডিছকুৱালিফাইড নহয়। যিসকলে ভাইভা টেষ্টত এবচেণ্ট হ'ব, তো তেওঁলোকক ডাইৰেক্ট ডিছকুৱালিফাইড কৰা হ'ব। তো প্ৰথম কথা এইটো। তো আৰু 2 নম্বৰ কথাটো হ'ল, কিছুমানক বেছিকৈ প্ৰশ্ন সুধিছে আৰু কিছুমানক কমকৈ প্ৰশ্ন সুধিছে। তাৰ মানে এইটো নহয় যে বেছিকৈ প্ৰশ্ন সুধিলে তাৰ ক'ব নোৱাৰা কাৰণে আপোনাক 1 বা 0 দিব, তো তেনেকুৱা নহয়। আৰু যিসকলক অনলি নাম আৰু এড্ৰেছটো সুধিছে, তো আপোনালোকেও এনেকৈ ভাবিব নালাগে মোক ভাইভা টেষ্টত নম্বৰ নিদিয়ে নেকি। তো এইটো কথা নহয়। ছাৰহঁতে ল'ৰাজনক বা ছোৱালীজনক পৰীক্ষা নিৰীক্ষা কৰি ভৰিৰ পৰা তন্ন কৰি গৱেষণা কৰি চাইছে। তো ছাৰহঁতে যাক যেনেকে পাৰে, ছাৰহঁতৰ যিখিনি আইডিয়া আছে সেই আইডিয়া অনুযায়ী আপোনালোকক ভাইভা টেষ্টটো লোৱা হৈছে। তো যিসকলক নাম আৰু এড্ৰেছ সুধিছে, আপোনালোকেও ভয় খাব নালাগে, আপোনালোককো নম্বৰটো দিয়াই হ'ব। আৰু যিসকলক বেছি প্ৰশ্ন সুধিছিলে, আপোনালোকে কেইটামান ক'ব নোৱাৰিলে, তো তাৰ মানে এইটো হ'ল নহয় যে কথা আপোনালোকক কম কৰি নম্বৰ দিব। তো তেনেকৈ ভাবিও মন বেয়া কৰিব নালাগে। তো আপোনালোককো নম্বৰ দিব যিসকলক বেছি কুৱেশ্যন কৰিছে, আৰু কম কুৱেশ্যন সোধা সকলকো নম্বৰটো দি দিয়া হ'ব। তো এইটো কমেণ্ট আহিছিলে। তো এইটো কমেণ্টৰ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো। এক কথাত ক'বলৈ গ'লে আপোনালোকে ভাইভা টেষ্টটো দি আহিছে, এতিয়া কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। এতিয়া কেৱল অপেক্ষা কৰা সেই সময় ফাইনেল কাট অফ কেতিয়া দিব। তো ফাইনেল কাট অফত কিমান কাট অফ যাব পাৰে টোটেলত, ফিজিকেলৰ, ৰিটেনৰ আৰু ভাইভাৰ। তো তাৰ ওপৰত আমি কাট অফৰ ওপৰত ভিডিঅ' লৈ আহিম। আপোনালোকে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব, যেতিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপলোড দিওঁ, যাতে আপোনালোকে অলপ চাব পাৰে লগে লগে। তো যি কি নহওক, এতিয়া আমি নেক্সট পইণ্টটো লৈ আহিছো। তো আৰু এইবাৰ বহুত বেছি প্ৰশ্ন সুধিছে ডিষ্ট্ৰিক্টৰ ওপৰত।
তো ডিষ্ট্ৰিক্টৰ ওপৰত নিজৰ নিজৰ ডিষ্ট্ৰিক্টসমূহৰ নাম কোৱাৰ পিছত নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ সেইখন বিষয়ৰ ওপৰত আপোনালোকক এইবাৰ বহুত বেছি প্ৰশ্ন সুধিছে কিছুমানক। তো যিগতিকে ডিষ্ট্ৰিক্টৰ বিষয় আপোনালোকক সুধি আছে, তো আপোনালোকে এটা কাম কৰিব, নিজৰ ডিষ্ট্ৰিক্টখনৰ ডিচি কোন, এছপি কোন, তো এনেকুৱা ধৰণৰ প্ৰশ্নখিনি আপোনালোকে ভালদৰে চাই যোৱা আৰু নিজৰ ডিষ্ট্ৰিক্টখনত চাবলগীয়া বস্তু কি আছে, বিখ্যাত বস্তু কি আছে, স্কুল কলেজবোৰ কেনে ধৰণৰ হয়, তো তাৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব দিয়া। তো আপোনালোকক বেছি বিশেষ প্ৰশ্ন নুসুধে, এইটো কথাও বাৰম্বাৰ কৈ আছো, আপোনালোকক নিজৰ লগত জড়িত হৈ থকা বিষয়ৰ ওপৰতে আপোনালোকক প্ৰশ্ন সুধিব আৰু আহিব দিব। তো নেক্সট পইণ্টটো হ'ল, এজনে কমেণ্ট কৰিছিলে, দাদা মোৰ 9 তাৰিখে ভাইভা আছিলে কিন্তু মই এটা মিষ্টেক কৰিলো। তো মিষ্টেকটো এনেকুৱা ধৰণৰ, মোক বহিবলৈ দিছিলে চকী এখনত, চকীখন মই টানি আনোতে বহুত শব্দ উঠিলে, মোক কি নম্বৰ কাটিব নেকি, মোক নম্বৰ নিদিয়ে নেকি, তো তেনেকুৱা ধৰণৰ এটা কমেণ্ট আহিছিলে। তো আপোনাক এইটোৱে কথাই বুজাবলৈ বা ক'বলৈ আমি বিচাৰিম, তো আপোনালোকে বা আপুনি বেছি ভয় খাব নালাগে। কিবা কাৰণত কিবা সৰু ডাঙৰ মিষ্টেক হ'ব পাৰে, সেই মিষ্টেকত আপোনাক নম্বৰটো নাকাটে আৰু আপোনাক নম্বৰটো নিদিয়াকৈও নাথাকে। তো ক্লিয়াৰ? তো আপোনালোকে ভয় খাব নালাগে, ইমান এটা সৰু সৰু পইণ্টক লৈ আপোনালোকে চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকে কেৱল অপেক্ষা কৰা ফাইনেল কাটবলৈকে। আৰু যিসকলে এইবাৰ ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছে, তেওঁলোকৰ কাৰণে এটা বহুত চান্স আছে, আশা আছে, সকলোৱে এইবাৰ চিলেকশ্যন হোৱাৰ আশা আছে। কাৰণ এইটো কথাও মই বাৰম্বাৰ কৈ আহিছো, এটা পোষ্টৰ এগেইনষ্টত কিছুমানে 2-3টা পোষ্ট কভাৰ কৰি থৈ দিছে। তো এটা পোষ্টৰ এগেইনষ্টত যদি 200 জন ল'ৰাই যদি তেনেকুৱাকৈ কভাৰ কৰি থৈ দিছে, তো কিমান পোষ্ট আৰু এইফালে মাইনাছ হৈ যাব, কাৰণ এটা পোষ্টৰ এগেইনষ্টত এজনহে কেণ্ডিডেট চিলেকশ্যন হ'ব। তো যদি 200 জন বা 300 জন ল'ৰাইয়ে এটা পোষ্টৰ এগেইনষ্টত 2-3টা ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছে, কিন্তু ফাইনেল কাটঅফত এটাতহে সুযোগ পাব। তো সেইটো দিশৰ পৰা চাবলৈ গ'লে বা সেইটো পইণ্টৰ পৰা চাবলৈ গ'লে এইবাৰ বহুতে চান্স আছে যিসকলে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছে। তো আপোনালোকে টেনশ্যন ল'ব নালাগে, আপোনালোকে অপেক্ষা কৰক, বাছ হৈ যাব। এতিয়া আপোনালোকৰ হাতত একো উপায় নাই, তো আপোনালোকে মন বেয়া কৰাৰো প্ৰয়োজন নাই, আপোনালোকে বিন্দাছ থাকক, শান্তিভাৱে থাকক আৰু আপোনালোকে অলপ নিজৰ শৰীৰৰ ওপৰত ধ্যান দিয়ক, কাৰণ ট্ৰেইনিঙত বহুত কষ্ট হ'ব। ট্ৰেইনিঙত কষ্ট হোৱাৰ বাবে আপোনালোকে এতিয়াৰে পৰা অলপ শৰীৰটোত ধ্যান দিয়া, ভাল খাদ্য খানা খাবলৈ চেষ্টা কৰক এতিয়াৰে পৰা, কাৰণ ট্ৰেইনিঙত বহুত এটা কষ্ট হয়। তো এইটো কথা ক্লিয়াৰ? তো আমি এতিয়া নেক্সট পইণ্টলৈ আহিছো। তো ট্ৰেইনিং কৰিব পাম বুলি ভাবিলে বা কোনোবাই ক'লে বহুতো ভাল লাগে, আমাৰো লাগিছিলে। তো যি কি নহওক, আমি বিচাৰো, আমাৰ আশীৰ্বাদ আছে যাতে এইবাৰ সকলোৱে নিজৰ নিজৰ কষ্টৰ ফলটো বা মনে বিচৰা পষ্টটো পায়। তো এতিয়া কথাটো হ'ল, যিসকলে চিলেকশ্যন পাব ফাইনেল কাটঅফত, আমালৈ এটা কমেণ্ট দিবলৈ নাপাহৰিব ফাইনেল কাটঅফত যেতিয়া নিজৰ নিজৰ নামসমূহ আহে। তো যি কি নহওক, আপোনালোকক আমি যিমান পাৰো সিমান চেষ্টা কৰি আছো, সাহস দিবলৈ বা মটিভেশ্যন দিবলৈ চেষ্টা কৰি আছো, যাতে আপোনালোকে ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পায়। তো আৰু আমি ভাইভা নোহোৱাৰ পৰা আগৰে পৰা আপোনালোকক ভাইভা টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব, কেনেকে হ'ব, তো তাৰ ওপৰত আপোনালোকক আমি বেছিকৈ মটিভেশ্যন দিবলৈ চেষ্টা কৰিছিলো, নলেজ দিবলৈ চেষ্টা কৰিছিলো। তো আপোনালোকে এতিয়া ভালদৰে থাকক, ভালদৰে থাকি আপোনালোকে কেৱল অপেক্ষা কৰি থাকক ফাইনেল কাটবলৈ। তো আৰু এটা কমেণ্ট আহি আছে, বহুত বেছি কমেণ্টে আহি আছে মোলৈকে, দাদা ফাইনেল কাটঅফত কিমান কাটঅফ যাব পাৰে? তো ফিজিকেলৰ কাটঅফ, ৰিটেনৰ কাটঅফ আৰু ভাইভা, এই তিনিওটা লগ লাগি কিমান কাটঅফ উঠিব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ, তো তাৰ ওপৰত মই এটা এক্সট্ৰা কৰি ভিডিঅ' লৈ আহিম। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাটঅফ কিমান যাব পাৰে আৰু ভাইভাত কিমান পালে আপোনালোকে ফাইনেল কাটঅফত এটা চান্স থাকিব বা এটা ছেফ জোনৰ ভিতৰত সোমাই থাকিব, তাৰ ওপৰত আমি এটা এক্সট্ৰা কৰি ভিডিঅ' লৈ আহিম। আপোনালোকে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব। যেতিয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড দিওঁ, তেতিয়া আপোনালোকে লগে আপডেটসমূহ পাই যাবা। তো আৰু এটা আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ, বহুতে এইটোও কমেণ্ট কৰি আছে, দাদা ৰিজাল্ট কেতিয়া দিব? তো এইটো ভাল খবৰ মানে হ'ল, ভাইভা টেষ্ট যেতিয়া শেষ হ'ব, শেষ হোৱাৰ কিছুদিন পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাবলৈ গৈ আছে। আৰু ইয়াত কমাণ্ডো বেটেলিয়ন খিনিৰো ৰিজাল্ট একেলগে মুকলি হ'ব চাগে।
আসাম পুলিচৰ AB, UB, APR আৰু অন্যান্য ধৰণৰ পষ্টখিনিৰ লগে লগে একেদিনাখনে হয়তো আমাৰ কমাণ্ডো বেটেলিয়ন খিনিৰো পষ্টৰ কাৰণে ৰিজাল্ট খিনি ওলাবলৈ পাৰে। তো যি গতিকে তেওঁলোকৰ ৰিজাল্টটো দি দিয়া হোৱা নাই, তো একেলগে দিব চাগে, যি গতিকে তেওঁলোকৰ অলপ লেট হ'ল। আমি অনুমান কৰা মতে আসাম পুলিচৰ AB, UB, APR তো তেওঁলোকৰ লগত আমাৰ কমাণ্ডো খিনিৰো ৰিজাল্টটো মুকলি কৰি দিব চাগে। তো সোনকালে ৰিজাল্টটো মুকলি কৰিবলৈ গৈ আছে, আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। তো যি কি নহওক, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।